ৰামদেৱ বাবা মন্দিৰ পাই গ'লোহি আহি পেলাই। তো ইয়াৰ ভিতৰখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কণ্টিনিউ কৰি থাকক, চাই থাকক ভিডিঅ'টো। তো গাইজ প্ৰথমতে আমি ভিতৰত নোসোমাওঁ, প্ৰথমতে এইফালেদি গৈ পেলাই এনেকৈ পেচাব কৰিব যাম। সেইফালে পেচাব ঘৰ আছে, তাৰপাছত মুখ হাত ধুম, ধুই পেলাই ভিতৰত সোমাই যাম ব'লক। তো এইফালেদি যাব লাগিব। তো আমি বৰ্তমান এইফালেদি গৈ ৱাছৰুম যাম, চাফ কৰিম। পেচাব কৰিবলৈ যাম, চেণ্ডেল পিন্ধিয়ে যাব লাগিব। তো ধুনীয়াকৈ মুখ হাত ধুই ল'লোঁ ইয়াতে, পেচাব কৰি মেলি অকণমান ফ্ৰেছ হৈ ল'লোঁ। এতিয়া সোমাম আৰু তাৰ ভিতৰত। তো ব'লক তাৰ ভিতৰত সোমাই যায়। ইয়াৰ পৰা আপুনি ছাইডটো দেখি পাব, এনেকৈ ছাইডটো এনেকুৱা লাগে, বহুত ধুনীয়া আল্টিমেট এটা মানে ধুনীয়া ভিউ এটা দেখিবলৈ পায় আপোনালোকে ইয়াৰ পৰা। ওপৰৰ পৰা মই আৰু ধুনীয়াকৈ দেখাম আপোনালোকক। ইয়াৰ মানে বাউণ্ডেৰীটো বহুত ধুনীয়া হয়, চাৰিও কাষটো বৰ ধুনীয়া হয়, চবফালে গছ গছনি, মাজত এইটো মন্দিৰ। তো আপোনালোকে দেখিবলৈ পাইছে এইফালে ছাইডত যে চব ইমান ধুনীয়াকৈ এওঁলোকে কালাৰ কৰিছে, গল্ডেন কালাৰ টাইপৰ কৰিছে, গল্ডেন এণ্ড চিলভাৰৰ কম্বাইন আছে, বহুত ধুনীয়া লাগিছে। আৰু জেগাটো ইমান চাফ চিকুণকৈ ৰাখিছে ন, মানে বহুত ধুনীয়াকৈ ৰাখিছে, বহুত চাফ চিকুণকৈ ৰাখিছে জেগাটো, সেইটো কাৰণে বেছি ধুনীয়া লাগিছে। আৰু আমি ফাৰ্ষ্ট টাইম ভিজিট কৰিছোঁ, ব'লক ভিতৰলৈ যাওঁ। তো এইফালে ইয়াতে চেণ্ডেল ৰাখি ল'ব লাগিব। তো ইয়াতে এনেকৈ চেণ্ডেলযোৰ ৰাখিব লাগিব, ৰাখি পেলাই এইফালেদি উঠি যাব লাগিব। তো ব'লক এইফালেদি উঠি যাওঁ। ইয়াৰ ভিতৰত এইফালে আছে, ইয়াৰ পৰা আমি পাৰ্মিশ্যন লৈ ল'লোঁ যে ভিডিঅ' বনাব পাৰি নে নোৱাৰি। তো ভিডিঅ' বনাবলৈ কৈছে, একো প্ৰব্লেম নাই বুলি কৈছে। তো সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ। চাওক কি ধুনীয়াকৈ ওপৰতো বনাইছে, চাওক না কি ধুনীয়া লাগিছে ন, কি মজা বনাইছে। বহুত ধুনীয়া পৰিৱেশ, একদম ঠাণ্ডা পৰিৱেশ, মজা লাগিছে। আৰু ৱালবিলাকত চবতে মানে আপোনাৰ 3D টাইপত পেইণ্ট কৰি থৈছে। পেইণ্ট নহয় একচুৱেলি, এইবিলাক মানে বনাইছে আৰু চিমেণ্টে তেনেকৈ কাটি যেনেকৈ ফুল কাটে তেনেকৈ ইয়াত যেনিবা মই দেখাই আছোঁ ৰ'ব। এই ঝুমৰটো চাওকচোন, ইমান ধুনীয়া লাগিছে। তো এতিয়া মই আমাৰ এজন এইফালে আছে, পূজাৰী আছে, তো তেওঁৰ লগত আমি কথা পাতিম মন্দিৰটোৰ সম্পৰ্কে। তো কেতিয়া বনাইছে, কেতিয়া স্থাপিত হ'ল, এইবোৰ যিখিনি ইমান ধুনীয়াকৈ বনাইছে, এইখিনি ক'ৰ মানুহে বনালে, যে আমাৰ অসমৰ নে অসমৰ বাহিৰৰ, মানে সেইখিনি আমি সোধ-পোছ কৰিম। तो नमस्कार। तो पहले आप ये बताइए, ये मंदिर जो है ये कौन सी मतलब कितना टाइम हो गया इसका, मतलब बना हुआ? बने हुए मंदिर की जो स्थापना हुई है, उद्घाटन 22 जनवरी 2022 में हुई है। और मंदिर को पूरा बनने में समय लगा है 13 वर्ष का। 13 वर्ष? 13 वर्ष का समय लगा हुआ। मतलब 2009 से ही यहाँ का मतलब काम जो स्ट्रक्चर है वो बन रहा है ना? और जितने भी कारीगर थे सब राजस्थान और दूर दूर शहरों से थे जी। मतलब यहाँ का असम का जो कारीगर है वो यहाँ पे नहीं, असम का भी था, जितना भी था जो बाहर से आने वाला वो बाहर से आए थे जी। सारी कारीगरी जी, हर जगह से कारीगर आए हुए थे, उन्होंने काम किया है। जी। आप यहाँ पे कब से है आप? मुझे यहाँ पे 6 महीने हो गए। 6 महीने हो गए हैं। तो ठीक है, तो आपसे बात करके बहुत अच्छा लगा है मुझे। আমি গম পালোঁ যে 13 বছৰ হৈ গ'ল এই মন্দিৰটো বনাই থকা, কিন্তু লাষ্ট আপোনাৰ জানুৱাৰী মাহত এইটো কমপ্লিট হ'ল বনাই পেলাই। তো আৰু ইয়াত যিখিনি আপোনালোকে ডিটেইল দেখিছে, ইমান ডিটেইলত যিখিনি কাম কৰিছে, তো এইখিনি কৈছে আমাৰ বাহিৰৰ পৰা আহিছে, কৈছে তেওঁ কৈছে যে এইখিনি বাহিৰৰ পৰা আহিছে বুলি কৈছে, ইমান ধুনীয়াকৈ বনাইছে, ৰাজস্থানৰ পৰা বোলে আহিছে চব, আৰু আমাৰ অসমৰো কিছুমানে কাম কৰিছে বুলি কৈছে, আৰু কিন্তু প্ৰায়খিনি বাহিৰৰ পৰা আহিছে। তো একবাৰ মন্দিৰৰ ওপৰলৈ যাওঁ বলক, আমি ওপৰ ভাগৰ পৰা আমি তলৰ ভিউটো চাম। তো ওপৰটো বোলে বন্ধ কৰি থৈছে বৰ্তমান, কিবা ইছ্যু আছে চাগে, সেইটো কাৰণে বন্ধ কৰি থৈছে চাগে। তো সেইটো কাৰণে আমি ইয়াতে এনেকৈ চাব পাৰিব, ইয়াতে চাইছোঁ মানে। আৰু এইফালেও কিবা ক'ৰবাত যাব পৰা এনেকৈ ৰাস্তা আছে, এইফালেদি চাওঁচোন ক'ত যাব পাৰি, কেনেকৈ কি। এইফালে এইটো একদম কৰিডৰ টাইপৰ, ইয়াৰ ভিতৰত হয়তো কিবা থৈছে চাগে, নুখুলে, খোলা সেইটো একদম কৰিডৰ টাইপৰ, মানে এইফালেদি সোমাই এনেকৈ ইফালেদি ওলাই যাব পাৰি চাগে।
হয়, এইফালেদি সোমাই এইফালে এনেকৈ ওলাই যাব পাৰে। তো আজিলৈ ইয়াৰ পৰা ওলালোঁ আৰু। তো যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো দবাই দিব, যাতে মই আহিবলগীয়া নতুন ভিডিঅ'বিলাক পাই থাকে। আৰু এই মন্দিৰটোৰ লোকেশ্যনটো মই আপোনালোকক জনাই দিছোঁ লাষ্টত। তো এইটোৰ লোকেশ্যন হৈছে যে যোৰহাটৰ ফালৰ পৰা যিটো বাইপাছ, কেন্দুগুৰি বাইপাছ পাৰ হৈ পদুমণি পাব, পদুমণি পাৰ হৈ হাতীগড় পাব। হাতীগড়ৰ লেফ্ট ছাইডৰ ৰাস্তাটো অকণমান 200 মিটাৰমান সোমাই আহিলেই আপুনি মন্দিৰটো পাব।